নমস্কাৰ বন্ধুসকল, মই মৃন্ময় ভট্টাচাৰ্য। আজি আমি আলোচনা কৰোঁ অল্টাৰনেট টেক্স ৰিজিমৰ কথা, ইণ্ডিভিজুৱেলৰ। ঠিক আছে। চ' অল্টাৰনেট টেক্স ৰিজিম এছেছমেণ্ট ইয়াৰ 21-22ৰ পৰা ষ্টাৰ্ট হৈ গৈছে। মানে এইটো এছেছমেণ্ট ইয়াৰৰ পৰা আপোনাৰ অল্টাৰনেট টেক্স ৰিজিম আপুনি এডপ্ট কৰিব পাৰে। ঠিক আছে। তো অল্টাৰনেট টেক্স ৰিজিম কি হয় চাওক। ফাৰ্ষ্ট আহোঁ টেক্স লেভেলৰ কথা। চ' টেক্স লেভ কি আছে? টেক্স লেভ আগৰ 5 লাখলৈকে একেই আছে। 5 লাখৰ ওপৰত চেঞ্জ হৈছে। 5 লাখৰ ওপৰত আপোনাৰ টেক্স লেভ চাওক। 5 লাখৰ পৰা 7.5 লাখ, স্ক্ৰীণত চাওক। 5 লাখৰ পৰা 7.5 লাখলৈ 10% আছে। আগতে 5 লাখৰ পৰা 10 লাখলৈকে 20% আছিলে। 10 লাখৰ পৰা ওপৰত 30% আছিলে। এতিয়া চাওক 7.5 লাখৰ পৰা 10 লাখলৈ 15%, 10 লাখ টু 12.5 লাখলৈ 20%, 12.5 লাখৰ পৰা 15 লাখলৈ 20% আৰু 15 লাখৰ ওপৰত 30%। চ' চেঞ্জ হৈছে। এতিয়া চাওক নেক্সট ৰিবেট পাম নে নাপাম চাওক। ৰিবেট পাম। 87 এৰ এটা ৰিবেট আছিলে, যিটো আপোনাৰ আছিলে যে 5 লাখৰ তলত বা 5 লাখৰ ভিতৰত যাৰ ইনকাম আছে, নেট টেক্সৰ ইনকামখিনি, সিহঁতে তেওঁলোকৰ যিমানখিনি টেক্স হয় গোটেইখিনি টেক্স তেওঁলোকে ৰিবেট পায়। চ' সেইটো এতিয়াও আছে। ঠিক আছে। চ' ৰিবেটটো এতিয়াও পাব, কিন্তু কি হ'ব আপোনাৰ বহুতখিনি ডিডাকশ্যন নাপাব। চ' যাৰ ইনভেষ্টমেণ্ট আছে বা বহুতখিনি ডিডাকশ্যন আগতে পাই আছিলে, তেওঁলোকে জেনেৰেলি নিউ টেক্স ৰিজিমত তেওঁলোকৰ ইমান এটা কামত নাহিব। তেওঁলোকে অল্ড টেক্স ৰিজিম এডপ্ট কৰিলেই ঠিক আছে। ঠিক আছে। চ' এতিয়া কি নাপায় চাওক। HRA ডিডাকশ্যন বা ষ্টেণ্ডাৰ্ড ডিডাকশ্যন যি চেলাৰীত পায় 50,000, বা প্ৰফেচনেল টেক্সৰ ডিডাকশ্যন পায়, হাউচিং লোনৰ যিবিলাক ইণ্টাৰেষ্ট আছে ইণ্টাৰেষ্টৰ ডিডাকশ্যন পায় 2 লাখলৈকে। চ' এইবিলাক বা ফেমিলি পেঞ্চনৰ ষ্টেণ্ডাৰ্ড ডিডাকশ্যন, এইবিলাক ডিডাকশ্যন আপুনি যদি অল্টাৰনেট টেক্স ৰিজিম লয় তেতিয়াহ'লে নাপাব। ঠিক আছে। নেক্সট আপোনাৰ চাওঁ 80C টু 80U। 80C পৰা 80Uলৈকে আমাৰ বহুত ডিডাকশ্যন আছে। এই ডিডাকশ্যনবিলাক আপুনি নাপাব। তাতে এক্সেপশ্যনেল আছে কিছুমান, এটা দুটা ডিডাকশ্যন আছে ভিতৰত যিকেইটা পাব। যেনেকৈ আপোনাৰ সুকন্যা সমৃদ্ধি একাউণ্টৰ যি ইণ্টাৰেষ্টৰ ডিডাকশ্যন পায়, সেই ডিডাকশ্যন এতিয়াও পাব আপুনি, কিন্তু মেক্সিমাম নাপায়। এটা দুটাক বাদ দি আপুনি নাপায়। ঠিক আছে। তাৰপিছত আপোনাৰ যেনেকৈ হাউচিং প্ৰপাৰ্টিৰ আপোনাৰ লছ আছিলে, লছৰ আপোনাৰ যেনেকৈ ব্ৰড ফ্ৰড লছৰ আপুনি আগতে এডজাষ্ট কৰিব পাৰিছিলে আদাৰ হেড অফ ইনকামৰ লগত, এতিয়া নোৱাৰিব। ঠিক আছে। অল্টাৰনেট টেক্স ৰিজিমত। তাৰপিছত মিনিমাম অল্টাৰনেট টেক্স এটা আছে। মিনিমাম অল্টাৰনেট টেক্সটো আপোনাৰ অল্ড ৰিজিমত আপোনাৰ এপ্লিকেবল হৈ আছে, নিউ টেক্স ৰিজিমত এইটো এপ্লিকেবল নহয়। তাৰপিছত এতিয়া চাওক, তেতিয়াহ'লে বুজি লওঁ আমি যে অলমষ্ট বহুতখিনি ডিডাকশ্যন আপুনি নিউ টেক্স ৰিজিমত নাপায়। চ' যাৰ ইনভেষ্টমেণ্ট বেছি আছে তেওঁ অল্ড টেক্স ৰিজিম ল'লে বেনিফিট হ'ব, আৰু যাৰ ইনভেষ্টমেণ্ট কম আছে তেওঁলোকে নিউ ৰিজিমত আপোনাৰ বেনিফিট পাব। ঠিক আছে। তাৰপিছত আপোনাৰ চাওক আপুনি এতিয়া কেনেকৈ আপুনি এইটো এডপ্ট কৰিব নিউ টেক্স ৰিজিমটো। চাওক আপোনাৰ ফৰ্ম ইণ্ডিভিজুৱেলৰ ক্ষেত্ৰত ফৰ্ম 10I বুলি এটা ফৰ্ম আছে। সেই ফৰ্মটো আপুনি ছাবমিট কৰিব লাগিব বিফৰ ডিউ ডেট। ইনকাম টেক্স ৰিটাৰ্ণৰ যি ডিউ ডেট থাকে, সেই ডিউ ডেটৰ আগতে আপুনি ফৰ্ম 10I বুলি আপুনি ফৰ্ম এটা অনলাইন ছাবমিট কৰিব লাগিব। ছাবমিট কৰিলে আপুনি ডিক্লাৰেশ্যন দিব যে মই নিউ টেক্স ৰিজিম এডপ্ট কৰি আছোঁ। চ' এই ডিক্লাৰেশ্যনটো দিয়াৰ পিছত আপুনি নিউ টেক্স ৰিজিম এডপ্ট কৰিব পাৰিব। এতিয়া কথাটো হ'ল যে আপোনাৰ ডিক্লাৰেশ্যনটো এভৰি ইয়েৰ দিব লাগিব নেকি? যদি আপোনাৰ বিজনেছ প্ৰফেশ্যন ইনকাম আছে তেতিয়াহ'লে ডিক্লাৰেশ্যনটো এবাৰ দিয়াৰ পিছত সেইটোৱে আপুনি নিউ টেক্স ৰিজিমৰ আপোনাৰ এডপ্ট কৰিলে এডপ্ট কৰাৰ পিছত সেই নিউ টেক্স ৰিজিমটো আপুনি পিছলৈকে নিব লাগিব। ঠিক আছে। আপুনি অল্ড টেক্স ৰিজিম ল'ব নোৱাৰে যদি 10I দি আপুনি নিউ টেক্স ৰিজিম দিছে, আৰু আপোনাৰ যদি বিজনেছ প্ৰফেশ্যনেল ইনকাম আছে। কেতিয়া পাৰিব? যদি আপোনাৰ যি বিজনেছ প্ৰফেশ্যনেল ইনকাম আছিলে সেইটো আপোনাৰ যদি যেতিয়া নাই বন্ধ হৈ গৈছে, তেতিয়া আপুনি আকৌ চেঞ্জ কৰিব পাৰিব, কিন্তু তেতিয়ালৈকে নোৱাৰে। তাৰপিছত আপোনাৰ যদি চেলাৰী ইনকাম আছে আদাৰ দেন যিবিলাক বিজনেছ প্ৰফেশ্যনেল ইনকাম, যিবিলাক চেলাৰী ধৰিলোঁ, তেওঁলোকে আপোনাৰ এভৰি ইয়েৰ 10I দি ডিক্লাৰেশ্যন দিব যে মই অল্টাৰনেট টেক্স ৰিজিম বা নিউ টেক্স ৰিজিম মই এডপ্ট কৰি আছোঁ। ঠিক আছে। তাৰপিছত আপোনাৰ কথাটো হ'ল এতিয়া যে আমি যিখিনি চেলাৰী পাই আছে মানুহখিনিয়ে, চেলাৰী পোৱাখিনিয়ে তেওঁলোকে অলৰেডি এমপ্লয়াৰক ইণ্টিমেশ্যন দিছে যে অল্ড দিছে নে নিউ এডপ্ট কৰিব খুজিছে, কাৰণ তেওঁলোকৰ ফৰ্ম 16 বনিছে তেনেকৈ। ঠিক আছে। চ' এতিয়া কথাটো হ'ল যে বহুতৰ এইটো কনফিউজন হয় বা ডাউট হৈ আছে যে মইতো অল্ড টেক্স ৰিজিম এডপ্ট কৰিব দিছিলোঁ, কিন্তু মই এতিয়া ভাবি আছোঁ যে নিউ টেক্স ৰিজিমৰ বহুত বেনিফিট হ'ব, বা কোনোবাই ভাবি আছে যে মই নিউ টেক্স ৰিজিম মই ভালকৈ বুজি পোৱা নাছিলোঁ কাৰণে নিউ টেক্স ৰিজিম এডপ্ট কৰিব দিছিলোঁ, কিন্তু এতিয়া মই গম পাই আছোঁ যে অল্ড টেক্স ৰিজিমতে বেছি বেনিফিট হৈ আছে। চ' চিন্তা কৰিবলগীয়া নাই, কাৰণ চাওক আপোনাৰ এমপ্লয়াৰক দিয়া ডিক্লাৰেশ্যনে ফাইনেল ডিক্লাৰেশ্যন নহয়। আপুনি যেতিয়া ITR লগাব, ফাইল কৰিব, আপোনাৰ 10I আপুনি ছাবমিট কৰিব লাগিব। আপুনি 10I ছাবমিট কৰি আপুনি ডিক্লাৰেশ্যন দিব যে আপুনি নিউ টেক্স ৰিজিম এডপ্ট কৰি আছে। ঠিক আছে। চ' তেতিয়ালৈকে আপোনাৰ কেতিয়াও আপুনি নিউ টেক্স ৰিজিম যদি আপুনি ফৰ্ম 16তো আছে বা আপোনাৰ এমপ্লয়াৰক কৈ দিছে, সেইটোৰ ওপৰত একো কথা নাই। আপুনি ITR লগাওঁতে আপুনি সেইটো ফাইনেল কৰিব যে আপুনি নিউ ল'ব নে অল্ড ল'ব। ঠিক আছে। চ' এইটোৱে হ'ল কথাটো। চ' আজিলৈকে ইমানেই। আশা কৰোঁ আপোনাৰ ভিডিঅ'টো আপোনালোকে বুজি পাইছে, আৰু মই একেবাৰে যিখিনি মেইন পইণ্ট আছে সেইখিনিয়ে মই ডিছকাছ কৰিছোঁ। ভিডিঅ'ত বহুত বস্তু আছে, গোটেইখিনি ডিছকাছটো কৰিব নোৱাৰোঁ ইয়াতে। চ' ঠিক আছে। চ' যদি ভাল লাগিছে ভিডিঅ'টো তেতিয়াহ'লে লাইক কৰিব আৰু শ্বেয়াৰ কৰি দিব। ঠিক আছে। তো ধন্যবাদ।